চালা ককায়েকে নিজৰ ভায়েকক নাঙলৰ মুঠিত ধৰি ধৰি খেতি কৰি কৰি পঢ়িবৰ পইচা দিয়ে, বাহিৰত গৈ পঢ়ে, ডাঙৰ মানুহ হয়, তাৰপিছত বিয়া পাতি ঘৈণীয়েকৰ কাৰণে গোটেই গাঁওখন পাহৰি যায়। আৰে ভাই ভাই মানে এইটো ঠাই ঠাই ন, আজি হোৱা নাই কালি থোৱা হে বাদ দিয়া, তোমাৰ এইবিলাক কেলকুলেশ্যন কথা বাদ দিয়া। ভাই ভাই মানে ঠাই ঠাই এইবিলাক ক'ৰ লেকচাৰ শুনি থাকা তুমি? এই 4 5 বিল্ডিং বান্ধিছে, ডাঙৰ ডাঙৰ গাড়ী লৈ ঘূৰিছে, কিন্তু সন্মান কিবা আছে বুলি ভাবিছে। গুৱাহাটীততো তেনেকুৱা মানুহে একো বুলিয়ে নাভাবে। বহুত টকা থকা মানুহ আছে, মেইন সন্মান, আচল সন্মান, মানুহৰ মান সন্মান ইজ্জত যি আছে নিজৰ জন্ম গাঁওখনত। মই যে তোমাক কিবা এটা কথা বুজি পাইছা? সেইকাৰণে গাঁৱৰ লগত ৰিষ্টা চিঙাৰ কথা মোক তুমি এটলিষ্ট নকৰি দিও। কি হৈছে? কিবা যে কৈছিলো তোমাক মই, ভাবিলানে তুমি? মই যে তোমাক কৈছিলো গাঁৱৰ মাটি বিক্ৰী কৰাৰ কথা। গাঁৱৰনো মাটি বিক্ৰী কৰিব লাগে? মাটি ক'ত আছে কোৱাচোন? পথাৰৰ মাটিখিনি। এনেকুৱা কি হ'ল যে পথাৰৰ মাটিখিনি বিক্ৰী কৰিব লাগে কোৱাচোন? তাতেতো এনেই পৰি আছে ন, ইয়াতে কিবা বিক্ৰী কৰি কিনে ইয়াতে কিবা এটা কাম কৰিব পাৰিলো আমি দুটা ভাই ককাই, ঠিক আছে, বাইদেউক কিবাকে বিয়া দিলোঁ, এতিয়া কোনো মতে চলি আছোঁ। পথাৰৰ মাটি চোৱা, এতিয়া আমাৰ সেইখিনি অভাৱ এনেকুৱা অভিযোগ একো নাই, বাট মাটি যিখিনি আছে 2-4 বিঘা সেইখিনি দেখোন তোমাৰ আধিত দিয়া আছে। আৰু সেইখিনি মাটিৰ পৰাই দেখোন তুমি ঘৰৰ চাউল খাই ভাল পোৱা, পায়স খাই ভাল পোৱা, সেইখিনি মাটিৰ পৰাই দেখোন দেউতাই মাহে মাহে পঠাই নাথাকে জানো চাউল? ঘৰত গ'লে আমি দেখোন যেতিয়া যাওঁ তেতিয়া লৈয়ে আহোঁ দেখোন। ঘৰৰ চাউল খাই ভাল পোৱা তুমি। তেতিয়াহ'লে বস্তিটো দেখোন ইমান ডাঙৰ, বস্তিটোৰে মাটিখিনি বিক্ৰী কৰা, মানে গোটেই বিক্ৰী কৰিব নালাগে, তোমাৰ যিখিনি ভাগৰ সেইখিনি বিক্ৰী কৰি দিয়া, দাদাৰখিনি থাকক, তোমাৰখিনি বিক্ৰী কৰি দিয়া। তুমি কি ফটোৱা কথা কোৱা হে? কি ফটোৱা কথা ক'বা এইবিলাক? বস্তিৰ মাটি বিক্ৰী কৰিম, এই বস্তিটো কিমান সপোন তুমি জানানে মোৰ দেউতাৰ? হা? আজি মই তাতে সেই মেট্ৰিক দিয়া হাই ছেকেণ্ডাৰী দিয়াৰ পৰাই পুৰণ বস্তিৰ পৰা নতুন বস্তিত উঠি অহা এটা সপোন হয়। দেউতাই কিমান কষ্ট কৰি নিজে কোৰ মাৰি মাৰি মথাউৰি বান্ধি বান্ধি এই বস্তিটো হেৰি কৰিছে, গঢ় দিছে। সেইটো বস্তি মই কি দুভাগ কৰিব যাম নেকি? তাতে ফালিব যাম নেকি মই? তোমালোকৰ মানে মাইকী মানুহৰ মেণ্টেলিটিবিলাকে হজম নহয়। আৰে ইয়াতে কিবা এটা কৰিব পাৰিলো হয় ন, তাতেতো আমাৰ এনেও যোৱা নহয়, কেতিয়াবা বিহু পূজাই তেনেকেতো যোৱা হয়। ইয়াত কি একো নকৰাকে আছো নেকি? এতিয়া কি নকৰাকে আছো মই? হ'লেও হা? মই দেখোন পঢ়ি শুনি আহি ইয়াত আহিবৰ কাৰণে 10-15 বছৰ হ'ল দেখোন আজি গুৱাহাটীত। মোৰ কি নচলাকে আছো নেকি? তুমি কি ইনকাম নকৰাকে আছা নেকি? তোমাৰ কি বস্তিটো বেচিলেহে, গাঁৱত পথাৰৰ মাটিখিনি বেচিলেহে তোমাৰ কি সংসাৰ চলে নেকি? নে কি? হ'লেও নিজৰতো ফিউচাৰৰ কথা আছে ন। এই নহয়, তোমালোকৰ মেণ্টেলিটিবিলাক বৰ ভাল নহয় দেই। চব কি মানে বুলি মই নাজানো এইবিলাক কথা, কিন্তু তোমাৰ এইবিলাক কথা শুনি শুনি মোৰ কাণ পকি গৈছে। এতিয়া মানে এনেকুৱা লাগিছে চব মাইকীয়ে এনেকুৱা নেকি? কি ভাবি তুমি বস্তিটোৰ কথা ক'লাহে? মাথাটো বেয়া হৈ গৈছে ইয়াৰ দেই। বস্তি বেচা কথাটো কিমান ইমোচন জড়িত হৈ আছে বস্তিটোৰ লগত। তুমি এইবোৰ কথা কি বুজি পাবা? দাদা মোৰ, সি একমাত্ৰ মোৰ ভাই হয়। আৰে ভাই ভাই মানে এইটো ঠাই ঠাই ন, আজি হোৱা নাই কালি থোৱা হে বাদ দিয়া, তোমাৰ এইবিলাক কেলকুলেশ্যন কথা বাদ দিয়া। ভাই ভাই মানে ঠাই ঠাই এইবিলাক ক'ৰ লেকচাৰ শুনি থাকা তুমি? ভাই ভাই মানে ঠাই ঠাই কথা ক'বলৈ আহিছা। এইবিলাক যাৰ পৰা শুনা নহয় সেইবিলাক মানুহক নীতি শিক্ষা দিবা তুমি। মোক কিবা নীতি শিক্ষা নিদিবা। তুমি এনেকেহে কৈছা, এনেও বেলেগ বেলেগ হ'বই লাগিব ন এতিয়া। কিহৰ কাৰণে বেলেগ বেলেগ হ'ব লাগে? আৰে চবৰে বেলেগ বেলেগ হোৱা মই দেখিছো ন। চবৰে বেলেগ বেলেগ হোৱা তুমি দেখিছা? শুনা, বেলেগে বেলেগে কৰ্মসংস্থাপনৰ কাৰণে হওক বা যিকোনো কাৰণতে হওক, বেলেগে বেলেগে থাকিবলগীয়া হয়। তাৰ অৰ্থ এইটো নহয় যে মই বস্তিটো ভাঙি কাটি 2 টুকুৰা কৰি লৈ আহিম, খেতিৰ মাটিখিনি মই ভাগ কৰি পেলাই মই লৈ আহিম, সেইটো বস্তু নহয়। কি গাঁও বুলি আমাৰ কোনো তাতে হেৰি নাথাকে নেকি? তুমি কোৱাচোন। তোমাৰ কি নিজৰ যাবলৈ কেতিয়াবা মন নাযায়? আৰে মোক এটা কথা তুমি কোৱা, বস্তিটো বেচিলোৱে যেনিবা, তাতে অলপ পইচা আমি পালোঁ। এতিয়া আজি ইমান বছৰ এনেকৈ চলি থাকিব পাৰিছোঁ, বস্তিৰ মাটিৰ পইচা কাৰণে তুমি কি কৰিবা কোৱা? তোমাৰ সপোন কোনটো পূৰণ হোৱা নাই? কম কি হৈছে? বাট হৈছেতো। ভাড়া ঘৰত আছোঁ, বাট আমি ফ্লেটৰ কাৰণে এপ্লাই কৰিছোঁতো। কামটো চলি আছে, হ'ব, আজি নহ'লে 6 মাহ পিছত হ'লেও হ'ব। গাড়ী এখন লাগে নিজৰ, গাড়ী এখন ল'লোঁ, সৰু গাড়ী ল'লোঁ। বস্তুটো বেছি কি ডাঙৰ এখন গাড়ী ল'লেহে একদম মানে হৈ যায় নেকি লাইফটো নে কি? হ'লেও ন নহয় দিয়া, তোমাৰ মানে মেণ্টেলিটিবিলাক একদম মানে হজম নহয় মোৰ। আৰু নিজৰ ভাগৰ বস্তুবিলাক কোনো এৰি নিদিয়ে ন। কি ভাগৰ বস্তুবিলাক কোনো এৰি? সেইখিনি তোমাৰ কাৰো ভাগৰ বস্তু নহয়, সেইখিনি মোৰ দেউতাৰ সম্পত্তি হয়, বুজিছা? তুমি এটা কথা কোৱাচোন, এই যে গাঁৱত যে আমি বিহু পূজা দেৱালী এনেকে যাওঁ যে, তোমাৰ কি যাই বেয়া লাগে নেকি? তুমি কোৱাচোন।
আৰে এদিনহে যাওঁ ন আমি কি এদিনহে যাওঁ এদিন যাই তুমি সেইটোৱেইতো মানুহৰ জীৱনৰ আমেজ ন সেইটোৱেই আমেজ সেইখিনি তুমি বুজিব চেষ্টা কৰা অকণমান বুজিছা বছৰত মাঘৰ বিহুৰ সময়ত তুমি গুৱাহাটীখনৰ অৱস্থা দেখিছানে হা 2-3 দিন আগৰ পৰা লানি নিচিনা মানুহৰ লাইন দেখা পাইছা গোটেই গুৱাহাটী খালী হৈ যায় মানুহবোৰ ক'ত যায় গাঁৱত যায় নিজৰ ঘৰত যায় বুজি পাইছা তাত যদি মই নিজৰ বস্তিটো ভাগ কৰি কাটি লৈ আহোঁ মই কাৰ ঘৰত যাম মই তাত নিজৰ বুলিবলৈ কি থাকিব তাতে আৰে নগ'লে হ'ল তেতিয়া ইয়াতে থাকিম ন ইয়াত 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 থাকিবা তুমি হা ইয়াতে থাকিম ন বহুত বেছি আধুনিকতা হৈ গৈছা এইবিলাক মেণ্টেলিটি চালা মই আগতে জানিলে তোমাৰ লগত মানে মই সংসাৰে নকৰিলোঁ হয় শুনা মোৰ গাঁৱত এনেকুৱা বহুত হিষ্টৰী আছে ইতিহাস আছে মই তাত জন্ম হোৱা মই ডাঙৰ হোৱা আজি মোৰ 36 ইয়াৰ্ছ মোক সোধা গাঁৱৰ কাহিনী সেইখন গাঁৱৰ পৰা বহুত মানুহ এতিয়াও পঢ়ি শুনি ডক্টৰ ইঞ্জিনিয়াৰ প্ৰফেচাৰ হ'ল মোৰ চকুৰ আগত 2জন ভাইক থাকে 4জন ভাইক থাকে তাতে কোনোবাই সেই নাঙলৰ মুঠিত ধৰি এনেকৈ বুজি পাইছা ইনকাম কৰি এই কপালৰ ঘাম মাটিত পেলাই সিহঁতক মানুহ কৰাই বিয়া পাতি তোমালোকৰ নিচিনা মাইকী আহি চব গৰ্বাদ কৰি দিয়ে বুজি পাইছা এইবিলাক কথা মোক তুমি মনত পেলাই নিদিবা বুজিছা মোৰ চকুৰ আগত এইবিলাক বহুত ঘটনা হৈছে চালা ককায়েকে নিজৰ ভায়েকক নাঙলৰ মুঠিত ধৰি খেতি কৰি পঢ়িবৰ পইচা দিয়ে বাহিৰত গৈ পঢ়ে ডাঙৰ মানুহ হয় তাৰপিছত বিয়া পাতি ঘৈণীয়েকৰ কাৰণে গোটেই গাঁওখন পাহৰি যায় হ'ব দিয়া ইমান খং কৰি আছা কিয় হ'ব দিয়া লাহে লাহে কোৱা ন আৰু যিখিনি মাটি থাকে সম্পত্তি থাকে সেইখিনিৰ কাৰণে কুটকুটাই থাকে চালা ভায়েকে ইয়াত চালা অকণমান খেতি কৰি ধানখিনি বজাৰত বিকি নিজৰ ল'ৰা ছোৱালীক মানুহে পঢ়াব লাগে বিয়া দিব লাগে সেইবোৰৰ কথা ভাবি থাকে আৰু সিহঁতে সেই সৰুকালৰ সেই একেলগে নাঙঠৰ পৰা গাত কাপোৰ নথকাৰ পৰা ডাঙৰ হোৱা ভায়েকটোক সেই মাইকী বিয়া হৈ পেলাই নিজৰ পৰা আঁতৰি লৈ যায় তোমাক যে মই কৈছিলোঁ দেখিছানে নামটো নকওঁ মই তোমাক মই এই কাষৰ যে আমাৰ ঘৰৰ সেই 2 নম্বৰ ঘৰটো যে সিহঁতৰ ঘৰৰ বৰদেউতাক খুৰাক এতিয়াও গুৱাহাটীত থাকে কিন্তু দেউতাকে খেতি কৰে 4জনী নে 5জনী জীয়াক বুজিছা এজনী জীয়েককো নিজে বিয়া দিবলগীয়া হোৱা নাই গুৱাহাটীত থাকে যদিও সেই গাঁৱৰ প্ৰতি যিটো মৰম গাঁৱৰ প্ৰতি যিটো দায়িত্ব যিটো গাঁৱৰ খেতিয়ক ভায়েকটোৰ প্ৰতি যিটো দায়িত্ব সেইটো পালন কৰি আছে বুজি পাইছা সেই খেতিয়ক খুৰাকটোৰ পুতেক চাকৰি কৰে বা তাৰ পিছতো কিন্তু সেই গুৱাহাটীৰ খুৰাক বৰদেউতাকহঁতে যিকোনো ক্ষেত্ৰতে আহি পেলাই সহায় কৰে লাগিলেই পইচা দিয়ে কোনো অসুবিধাত নপৰে সেইবিলাক হয় মানুহে সন্মান কৰে তেখেতসকলক আৰু সেই বৈশ্যহঁতৰ পৰিয়ালটোৰ কথা তুমি এবাৰ ভাবা বৈশ্যহঁতৰ পৰিয়ালটো এজন ডক্টৰ গুৱাহাটীত পুতেকো চাকৰি কৰে বোৱাৰীয়েক এজনী আছে সেইজনেও চাকৰি কৰে ঘৈণীয়েকো চাকৰি কৰে কিন্তু গাঁৱত থকা ভায়েকটোৰ অৱস্থা চোৱা তুমি ঘৰটো দেখিছা সেইদিনাখন দেখুৱাই দিয়া নাছিলোঁ মই পানী পৰে এতিয়াও ঘৰৰ মুঠাইদি পানী পৰে সেই মনুষ্যত্ব বুলি কিবা আছে সিহঁতৰ মগজুত সেইবোৰ মানুহক গাঁৱৰ মানুহৰ আজিকালি ল'ৰা ছোৱালীয়ে চিনিয়ে নাপায় কি লাভটো হ'ল তুমি মোক কোৱা যিখন গাঁৱত জন্ম হৈছে ডাঙৰ হৈছে শিক্ষা দীক্ষা গ্ৰহণ কৰিছে আজি বিয়া পাতি সেই গাঁওখন পাহৰি গৈছে সেই নিজৰ ভায়েকজন সেই দুখীয়া ভায়েকজনক পাহৰি গৈছে আজি গাঁৱৰ ল'ৰা ছোৱালীবিলাক ডাঙৰ হৈছে চব শিক্ষিত হৈছে চব বুজি পায় সৰু কিবা যদি অনুষ্ঠান পাতে তেতিয়াহ'লে গাঁৱৰ কোন মানুহ ডাঙৰ মানুহ বাহিৰত আছে সিহঁতক ইনভিটেশ্যন দিয়ে সন্মান দিয়ে গামোচা পিন্ধায় কিন্তু সেই বৈশ্যহঁতৰ পৰিয়ালটো দেখিছা তুমি কেতিয়াবা ইনভাইট কৰা গাঁও বুলি চিনি নাপায় এদিন বোলে আহিছিলে মই শুনিছিলোঁ গাঁৱৰে এনেকৈ চক্কৰ মাৰি ঘূৰি গৈছে ভায়েকৰ তাত নোসোমায় বুজিছা আৰু সেইবোৰ মানুহক গাঁৱৰ মানুহে চিনিও নাপায় গুৱাহাটীতো কোনো সন্মান নাই গুৱাহাটীতো তুমি ভাবা নেকি টকা ইনকাম কৰিছে 4-5 বিল্ডিং বান্ধিছে ডাঙৰ গাড়ী লৈ ঘূৰিছে কিন্তু সন্মান কিবা আছে বুলি ভাবিছে গুৱাহাটীতো তেনেকুৱা মানুহে একো বুলিয়ে নাভাবে বহুত টকা থকা মানুহ আছে মেইন সন্মান আচল সন্মান মানুহৰ মান সন্মান ইজ্জত যি আছে নিজৰ জন্ম গাঁওখনত বুজি পাইছা সেইকাৰণে গাঁৱৰ লগত ৰিষ্টা চিঙাৰ কথা মোক তুমি এটলিষ্ট নক'বা কেতিয়াও ভৱিষ্যতে তুমি এষাৰ কথা নক'বা ভবাই নাছিলা নহয় তুমি ক'ত ভাবিবা তুমি গুৱাহাটীত জন্ম হৈছা গুৱাহাটীত ডাঙৰ হৈছা তুমি সেইবিলাক ইমোশ্যন বুজি নোপোৱা গাঁৱৰ বুজিছা আৰে মোক এটা কথা কোৱাচোন মোৰ এটাই ভাই
মই যদি তাৰ লগত সম্পৰ্কটো শেষ কৰি দিওঁ, কাৰণ মাটিখিনি বস্তুটো মই কাটি ভাগ কৰি লৈ আহোঁ, তাৰ লগত সম্পৰ্ক মোৰ চিৰদিনৰ কাৰণে শেষ হৈ যাব। সি অন্তৰত দুখ নাপাব, আঘাত নাপাব। হা, বিহু পূজা বুলি গাঁৱত গৈয়েতো কেতিয়াবা ভাল লাগে। তুমি হাঁহ খাই ভাল পোৱা, গুৱাহাটীৰ হাঁহ খাবা আৰু তুমি এতিয়া মোৰ হাঁহিয়ে উঠি গৈছে, তুমি গাঁৱৰ হাঁহ এটা খাই চাবা, যোৱাবাৰৰ ৰোগাতকৈ কেনে লাগিলে? হা, তেলা হাঁহ খাই মজা লগা নাছিল? সেই বস্তুটো গুৱাহাটীত নোপোৱা, বুজিছা? সেইটোৱে ভাল লাগে। আমাৰ চোৱা পইচা আছে, চোৱা আমি গোৱাত ঘূৰিব যাওঁ, মুম্বাইত ঘূৰিব যাওঁ, বাহিৰত ঘূৰিব যাওঁ, সেইটোতো আমাৰ ঘৰৰ মানুহে সেইটো আপত্তি নকৰে। কিন্তু কেতিয়াবা গাঁৱত গৈ যিটো আমেজ পায়, যিটো মজা পায়, গাঁৱৰ যিটো মজা, লোকেল হাঁহৰ যিটো টেষ্ট, সেইটো তুমি পৃথিৱীৰ ক'তো নোপোৱা। বুজি পাইছানে? তো সেইকাৰণে দুটামান পইচাৰ কাৰণে এই গাঁৱৰ মাটি বিক্ৰী কৰোঁ, বস্তি বিক্ৰী কৰোঁ, সেইবোৰ কথা পাহৰি যোৱা। কি কৰিবা তুমি? এবাৰ পালাই দিয়া 2 লাখ 3 লাখ 4 লাখ 5 লাখ পালাই দিয়া, এইখিনি গ'ল। পইচা ৰৈ থাকে নেকি? মানে উৰি যাব, এক চুটকিত উৰি যাব। কিন্তু গাঁৱৰ সেই আৱেগটো, এজন ভায়েকৰ মৰম, মাক দেউতাকৰ মৰম, গাঁৱৰ সেই যিটো ইতিহাস, স্মৃতি, সেইবোৰ বস্তু পাহৰিব ইমান সহজ নহয়। বুজি পাইছা তুমি? এইবিলাক কথা তুমি নেক্সট টাইম নাভাবিবা। তুমি, মই জানো এনেকুৱা কোনো নাভাবে এইবিলাক, কাৰণ বুজি নাপায়। আমি বুজি পাওঁতো, আমি গাঁৱৰ মাটিৰ লগত বোকা পানী খেলি ডাঙৰ হোৱা ল'ৰা। বুজিলোঁ, আজিৰ পৰা মই নকওঁ আৰু। এতিয়া ভাত চাত খাওঁ আৰু শুওঁ, বুজিছা? বুজি পাইছা? মই বহুত ইম'চনেল হৈ গৈছোঁ আজি একচুৱেলি। এইবিলাক ৰিয়েল ঘটনা হয়, তুমি নাজানা নহয়। তোমাক মই এই 2টা পৰিয়ালৰ উদাহৰণ দিলোৱে। এটা পৰিয়ালৰ ভায়েক একে ৰেংকৰ চাকৰি কৰে, গুৱাহাটীত থাকে। এটা পৰিয়ালে এতিয়াও সেই ভায়েকটোক, দুখীয়া ভায়েকটোক এতিয়াও তাৰমানে কোনো কাজ কৰ্ম, কোনো হেৰিত মানে কষ্ট পাব নিদিয়ে। আৰু আন এটা পৰিয়াল তুমি দেখিছা, গাঁৱত আহিলে এইবোৰ মানুহক সন্মান নকৰে, কোনো মানুহ বুলি নাভাবে। তুমি ভাবানে নাই? ভাবা? তো মোক সেইটো লাগে, মই সেনেকৈ জীয়াই থাকিব বিচাৰোঁ। মোক বহুত বেছি একো নালাগে। সৰু গাড়ী এখন আছে ন আমাৰ, হ'ব, সেইটোৱে বহুত। গোৱাত যাব নোৱাৰোঁ আমি বিকিনি পিন্ধি নাচিবলৈ, শ্বিলঙততো যাব পাৰিম। সেইটোৱে আমাৰ কাৰণে বহুত, বুজিছা? সেইটো আমাৰ কাৰণে বহুত। গম পাইছানে? আচল সুখটো আচলতে ইয়াত থাকে, ইয়াত। যিটো গাঁৱৰ যিটো মৰম, আৱেগ, ভায়েকৰ যিটো মৰম, সেইটো তুমি ক'তো নোপোৱা এই দুনিয়াত। বুজি পাইছা? নেক্সট টাইম নক'বা, অ'কে? নমস্কাৰ, মই বিবেক। নমস্কাৰ, মই দিবাস্মিতা। আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাব। হয়, জনাব। এই ভিডিঅ'টো একচুৱেলি আমি কিছুমান সৰু সৰু সঁচা ঘটনা আৰু কিছুমান কাল্পনিক দুইটা মিক্স কৰি বনোৱা এটা ভিডিঅ' হয়। এটা মেছেজ দিবলৈ চেষ্টা কৰিছোঁ। একচুৱেলি আমি ভিডিঅ'টোত যিটো প্ৰেজেণ্ট কৰিছোঁ, সেইটো কিমান দূৰ সঁচা আৰু কিমান পৰিয়ালৰ লগত জড়িত আমি নাজানো। বাট মানে 2-এটা ঘটনা সঁচা, কিন্তু বাট একচুৱেলি এনেকুৱা হ'ব নালাগে, আমি সেইটোৱে বিচাৰিছোঁ। আৰু 2জন ভাই ককাই, 4জন ভাই ককাই গাঁৱত জন্মগ্ৰহণ কৰিছে, 2জন বাহিৰত গুচি আহিলে। বহুত বেছি ক্লেছ হোৱাৰ কোনো প্ৰয়োজন নাই। চবে মিলি থাকিব লাগে আৰু সুখত থাকিব লাগে। একচুৱেলি টকা পইচা এইবিলাক ডাঙৰ বস্তু নহয়, হয়নে? হয়, মৰমটো ডাঙৰ বস্তু। টকা পইচা আজি আছে, কালি চুটকিত উৰি যাব। স্বাস্থ্যটো ভালে থাকিব লাগে, মনবোৰ ভালে থাকিব লাগে, হয়নে? গাঁৱত যাই এনজয় কৰিব লাগে, ইয়াত চিয়াৰ্ছ ক'ব লাগে, তাত আমি লোকেল। আৰু সেইটো আমাৰ যে আমাৰ মানে ফ্ৰেণ্ডবিলাকক কৈ দিয়া, আমাৰ যে এটা নতুন ইউটিউব চেনেল খুলিছোঁ। একচুৱেলি আমি ফেচবুকত এনেকৈ ৰিলছ বনাওঁতে মানুহে ইমান ভাল পালে, ইমান আমাক মৰম দিলে। মিলিয়ন ভিউৱাৰ্ছ ফেচবুকত। মোৰ বিবেক ডেকা চালে গম পাই যাব, মিলিয়ন ভিউৱাৰ্ছ আহিছে, তাত লাখ আহিছে। তো আমি ভাবিলোঁ আপোনালোকে আমাক সঁচাকৈ বহুত ভাল পায়, মৰম দিয়ে। আৰু যদি সঁচাকৈ আমাক ইমান ভাল পায়, মৰম দিয়ে, তেতিয়াহ'লে আমি আপোনালোকৰ মৰমত আৰু আশীৰ্বাদত মানে অনুপ্ৰেৰিত হৈ এটা ইউটিউব চেনেল খুলিছোঁ, যাৰ নাম হৈছে DB এণ্টাৰটেইনমেণ্ট। ডি মানে দিবাস্মিতা আৰু বি মানে বিবেক, DB এণ্টাৰটেইনমেণ্ট। তো আপোনালোকক মই লাগিলে ডেছক্ৰিপশ্যনত ইউটিউব চেনেলটোৰ লিংকটো দি দিম। মই আপোনালোকে যদি ভাল পাইছে, এনেকুৱা মেছেজ যদি আপোনালোকে আগলৈ বিচাৰে, সঁচাকৈ যদি আমি ভাল কাম কৰি আছোঁ, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, বাই বাই, বহুত মৰম।